তো আজি আমি শক্তি ষ্টাৰ্ট কৰিম, যিটো আমি কাৰ্য আৰু শক্তি পঢ়ি আছিলোঁ চেপ্টাৰটো ৱৰ্ক এণ্ড এনাৰ্জি যিটো চেপ্টাৰ। তো আগৰ ভিডিঅ'টোত আছে, তাৰপৰা চাই ল'বা। তো শক্তি অবিহনে জীৱন অসম্ভৱ। শক্তিৰ চাহিদা নিতৌ বাঢ়ি গৈ আছে। আমি ক'ৰ পৰা শক্তি আহৰণ কৰোঁ? শক্তিৰ বৃহত্তম প্ৰাকৃতিক উৎস হৈছে সূৰ্য। আমাৰ বহুতো শক্তিৰ উৎস মূল সূৰ্য। আমি পৰমাণু নিউক্লিয়াছ ভূগৰ্ভৰ যোৱাৰ পৰা শক্তি আহৰণ কৰিব পাৰোঁ। শক্তিৰ অন্যান্য উৎসৱৰ বিষয়ে ভাবিব পৰা নাই। তো আমি শক্তি মেইনলি ক'ৰ পৰা পাওঁ? সূৰ্যৰ পৰা পাওঁ বুলি কৈছোঁ। গতিকে আমাৰ যিটো শক্তি পোৱাৰ মেইন উৎস সেইটো হৈছে সূৰ্য। তো এটা কাৰ্যকলাপ দিছে, ওপৰৰ শক্তি উৎস কিছুমান উল্লেখ কৰা হ'ল। শক্তিৰ আন বহুতো উৎস আছে, সেইবোৰ তালিকাভুক্ত কৰা সৰু সৰু দলৰ বিভক্ত হৈ। তো এনেকুৱা এটা কাৰ্যকলাপ এটা দিছে আৰু। তো আমাৰ দৈনন্দিন জীৱনত শক্তি শব্দটো সঘনাই ব্যৱহাৰ হয়, কিন্তু বিজ্ঞানত আমি এক নিৰ্দিষ্ট আৰু দ্বৈতহীন অৰ্থতহে ব্যৱহাৰ কৰোঁ। তলৰ উদাহৰণকেইটা বিবেচনা কৰা হওক। তীব্ৰবেগী ক্ৰিকেট বল এটা স্থিৰ খুঁটিকেইডালত খুন্দা মাৰিলে খুঁটিকেইডাল উফৰি পৰে। একেদৰে যেতিয়া বস্তু এটা কিছু উচ্চতালৈ উঠোৱা হয়, তেতিয়া ই কাৰ্য কৰাৰ সামৰ্থ্য অৰ্জন কৰে। হাতুৰিটো কি কৈছে? আমি শক্তিটো আমি দৈনন্দিন জীৱনত যিকোনো কামতে আমি শক্তি ব্যৱহাৰ কৰোঁ বুলি কৈ থাকে, কিন্তু বৈজ্ঞানিক ভাষাত তো শক্তিৰ অৰ্থটো অলপ বেলেগ, যেনেকৈ কাৰ্যৰ অৰ্থটো অলপ বেলেগ। তো কেইটামান উদাহৰণ দিছে। প্ৰথম উদাহৰণটো দিছে, তীব্ৰবেগী ক্ৰিকেট বল এটাই যেতিয়া খুঁটাকেইডাল খুন্দা মাৰিব, তো খুঁটাকেইডাল উফৰি পৰে। ঠিক একেদৰে বস্তু এটা যেতিয়া ওপৰলৈ উঠোৱা হয়, তেতিয়া ই কাৰ্য কৰাৰ সামৰ্থ্য অৰ্জন কৰে। তো হাতুৰি এটা ওপৰলৈ দাঙি কঠোৰ টুকুৰা এটাত থোৱা গজাল এটাত মাৰিলে গজালটো কাঠ টুকুৰাৰ ভিতৰলৈ সোমাই যোৱা নিশ্চয় প্ৰত্যক্ষ কৰিছা। তো গজালটোৰ ওপৰত যদি আমি হাতুৰি এটা পিটন দি থাকোঁ, সেইটোতো সোমাই যাব, সেইটো আমি সকলোৱে জানো। তো আমি সৰু ল'ৰা ছোৱালীয়ে চাবি দিয়া পুতলাত চাবি পকোৱা দেখিছোঁ। এনে এটা পুতলা মজিয়াত এৰি দিলে সি গতি আৰম্ভ কৰে। ফুলোৱা বেলুন এটা হেঁচি দিলে তাৰ আকৃতিৰ পৰিৱৰ্তন আমাৰ দৃষ্টিগোচৰ হয়। যদি বেলুনৰ ওপৰত প্ৰয়োগ কৰা হেঁচা কম মানৰ হয়, তেন্তে প্ৰযুক্ত বল অপসাৰিত হোৱাৰ লগে লগে বেলুনটোৱে পূৰ্ব অৱস্থা ঘূৰাই পাব। তো এইবোৰ আমি দেখিয়ে থাকোঁ সদায়। তো সি এটা কেইটামান উদাহৰণ দিছে। তো যদি আমি বেলুনটো জোৰকৈ হেঁচিলোঁ, তেন্তে ই শব্দে ফুটি যাব পাৰে। এই আটাইবোৰ উদাহৰণ বস্তুৱে বিভিন্ন ধৰণে কাৰ্য কৰাৰ সামৰ্থ্য অৰ্জন কৰিছে। তো বস্তু এটা কাৰ্য কৰাৰ সামৰ্থ্য থাকিলে বস্তুটোক শক্তি নিহিত হৈ থকা বুলি কোৱা হয়। যিটো বস্তুৱে কাৰ্য কৰে সি শক্তি হেৰুৱায়, আৰু যিটো বস্তুৰ কাৰ্য কৰা হয় সি শক্তি লাভ কৰে। তো শক্তি কি হৈছে? কাৰ্য কৰাৰ সামৰ্থ্যকে শক্তি বুলি কোৱা হয়। যদিহে সোধে শক্তি কাক বোলে, তেতিয়া আমি ক'ব লাগিব যে কোনো এটা কাৰ্য কৰিবৰ বাবে আমাৰ যিমান সামৰ্থ্য থাকে তাকে আমি শক্তি বুলিব পাৰোঁ। তো কোনো এটা বস্তুৰ ওপৰত যেতিয়া আমি শক্তি প্ৰয়োগ কৰোঁ বা শক্তি কৰোঁ, তো যোনে কৰিব সি কি কৰিব? শক্তি হেৰুৱাব। আৰু যাৰ ওপৰত কৰিব সি শক্তি কি কৰিব? লাভ কৰিব। ধৰি লোৱা আমি যদি এটা শিলৰ টুকুৰা এটা ডাঙৰ শিল এটা ঠেলি ঠেলি আঁতৰাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি শক্তি হেৰুৱাম আৰু শিলটোৱে শক্তি কি কৰিব? লাভ কৰিব। অৰ্থাৎ শিলটো যেতিয়া ঠেলিম, শিলটো কি গতি কৰিব, তো শিলটোৱে গতি কৰাৰ কাৰণে কাৰ্য সম্পাদন হ'ব। তো কাৰ্য কৰিবৰ বাবে যি সামৰ্থ্য সেইটোৱে হৈছে আমাৰ বাবে শক্তি। তো শক্তি নিহিত থকা বস্তু এটাই কেনেকৈ কাৰ্য সম্পাদন কৰে? শক্তি নিহিত থকা বস্তু এটাই আন এটাৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে। এনে অৱস্থাত প্ৰথমটোৰ পৰা দ্বিতীয়টোলৈ শক্তি সঞ্চালিত হয়, দ্বিতীয়টোৱে শক্তি গ্ৰহণ কৰি গতি আৰম্ভ কৰিব পাৰে। আৰু তেনেকৈ সি কিছু কাম সম্পন্ন কৰে। গতিকে প্ৰথম বস্তুটোৰ কাৰ্য কৰাৰ সামৰ্থ্য আছিল। ইয়াৰ অৰ্থ যে শক্তি নিহিত থকা সকলো বস্তুৱে কাৰ্য কৰিব পাৰে। তো সেইটোৱে যে দুটা বস্তু থাকে এ আৰু বি, এইটো যদি এ হয় এইটো বি হয়, তো ই যদি ইয়াৰ ওপৰত বল প্ৰয়োগ কৰে, অৰ্থাৎ বল প্ৰয়োগ কৰিলে ই কি হ'ব? ই এটা ডিষ্টেঞ্চ অতিক্ৰম কৰিব, ইমান পাবহি পাৰে। তো বস্তুটো যেতিয়া এইটো ঠাইৰ পৰা এইটো ঠাইলৈ আহিব, তো ইয়াত কি হ'ব? কাৰ্য সম্পন্ন হ'ব। আৰু কাৰ্য সম্পন্ন হোৱা মানে কি? আমি নিশ্চয় ইয়াৰ ওপৰত শক্তি দিছোঁ। তো শক্তি দিয়াৰ কাৰণে সেই কাৰ্য সম্পন্ন হৈছে। গতিকে শক্তিৰ যদি আমি ডেফিনেশ্যন দিবলৈ যাওঁ, তেতিয়াহ'লে হ'ব যে কোনো এটা বস্তু কাৰ্য কৰিবৰ বাবে আমাৰ যিমান সামৰ্থ্য আছে সেইটোৱে হৈছে আমাৰ বাবে শক্তি। তো বস্তু এটা নিহিত থকা শক্তি তাৰ কাৰ্য কৰাৰ সামৰ্থ্য জোখা হয়। তো সেইটোৱে গতিকে শক্তিৰ একক কাৰ্যৰ এককৰ সৈতে একেই, অৰ্থাৎ জুল। তো শক্তি আৰু কাৰ্য একেই নিচিনা হয়। গতিকে আমি শক্তিৰ যিটো একক সেইটো কাৰ্যৰ এককটোৰ লগতে একেই বুলি ক'ম। যিহেতু কাৰ্যৰ একক জুল হয়, গতিকে শক্তিৰ এককো কি হ'ব? জুল হ'ব। তো 1 জুল কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিকে 1 জুল শক্তি বুলি কোৱা হয়। তো 1 জুল শক্তি বুলিবলৈ কাক বোলা হ'ব? 1 জুল কাম কৰিবৰ কাৰণে কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিকে আমি 1 জুল বুলি ক'ম। তাৰপিছত হ'লে কিলোজুল। তো কিলোজুল নামৰ শক্তিৰ ডাঙৰ এককটো এটাৰ প্ৰচলন আছে। যেনেকৈ আমি কেজিত 10³ লিখোঁ, ঠিক একেদৰে আমি 1 কিলোজুল বুলি ক'লে 1000 জুলৰ কথা আমি ক'ম। তাৰপিছত হ'লে শক্তিৰ প্ৰকাৰ। তো আমি বাস কৰা জগতখনত উপলব্ধ শক্তি বিভিন্ন প্ৰকাৰৰ হয়। ইয়াৰ উদাহৰণ যান্ত্ৰিক শক্তি, তাপ শক্তি, ৰাসায়নিক শক্তি, বৈদ্যুতিক শক্তি, পোহৰ শক্তি।
গতিকে শক্তিৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে। যান্ত্ৰিক শক্তি যিবোৰ যন্ত্ৰৰ পৰা পোৱা যায়, তাপ শক্তি যিবোৰ জুই বা কিবা গৰম বস্তুৰ পৰা পোৱা যায়, ৰাসায়নিক শক্তি যেনে বৈদ্যুতিক শক্তি, পোহৰ শক্তি। তো এইবোৰ হৈছে শক্তিৰ প্ৰকাৰ। তাৰপিছতো আমি শক্তিৰ বিজ্ঞানত আমি এতিয়া বৰ্তমান শক্তি দুটা কথা পঢ়িম। এটা হৈছে গতি শক্তি। গতি শক্তি মানে কোনো এটা বস্তু গতি কৰি থাকোঁতে যি শক্তি লাভ কৰে সেইটোৱে হ'ব আমাৰ বাবে গতি শক্তি। এটা কাৰ্যকলাপ দিছে, গধুৰ বল এটা লোৱা, বালিৰ শকত দম এটাত ইয়াক পৰিবলৈ দিয়া। ভিজা বালি হ'লে বেছি ভাল হয়। বলটোত 25 চেণ্টিমিটাৰ উচ্চতাৰ পৰা বালিত পৰিবলৈ দিয়া। বলটোৱে গাত এটাৰ সৃষ্টি কৰিব। তো অলপমান বালি ল'ব দিছে, ভিজা বালি, তো অলপ ওপৰৰ পৰা এটা গধুৰ বল এটা পেলাই দিব দিছে। তো 50 চেণ্টিমিটাৰ, 1 মিটাৰ, 1.5 মিটাৰ উচ্চতাৰ পৰা এই কামটো কৰা পুনৰবাৰ কৰা। প্ৰতিটো গাত স্পষ্টভাৱে দৃশ্যমান হয়তো নিশ্চিত হ'ব। তো যেতিয়া আমি ওপৰৰ পৰা ভিজা বালি অলপত এটা বল পেলাই দিম, কি হ'ব, ওজন বল এটা, তো তাত এটা গাঁত কৰিব। তো সেইটো আমি ডিষ্টেঞ্চটো বেলেগ বেলেগ ল'ব দিছে। প্ৰথমে 50 চেণ্টিমিটাৰ, 25 চেণ্টিমিটাৰ, 1 মিটাৰ, 1.5 মিটাৰ বেলেগ বেলেগ উচ্চতাৰ পৰা পেলাই চাবলৈ দিছে। তো বলটো যিটো উচ্চতাৰ পৰা পৰিছিল তাক নিৰ্দেশ কৰি গাঁতকেইটা চিহ্নিত কৰা। গাঁতবিলাকৰ গভীৰতা তুলনা কৰা, সিহঁতৰ কোনটো আটাইতকৈ গভীৰ, তো কোনটো মানে বেছি গভীৰলৈ গাঁতটো খান্দিছে সেইটো আমাক চাবলৈ দিছে। তাৰপিছত আহিলে 11.5 চিত্ৰত দেখুওৱাৰ দৰে সঁজুলি এটা প্ৰস্তুত কৰা। ট্ৰলি এখনৰ সন্মুখত সুবিধাজনক দূৰত্বত জ্ঞাত ভৰৰ কাঠৰ টুকুৰা এটা স্থাপন কৰা। তো পাল্লাত জ্ঞাত ভৰ এটা থোৱা যাতে ট্ৰলিখন গতি কৰিবলৈ আৰম্ভ কৰে। তো এনেকৈ এটা আমাক সঁজুলি বনাব দিছে। তো এইখন হ'ব ট্ৰলি। তো ইয়াত এটা কি কৰিছে, পাল্লা এখন লৈছে। তো ইয়াত কি বুলি কয়, এটা ওজন দিছে। তো এইটো হ'ব আমাৰ অভিকল বা এনেকৈ টানিব আৰু এইটো। তো ট্ৰলিখনে সন্মুখলৈ গতি কৰি কাঠৰ টুকুৰাটোত খুন্দা মাৰিব। এইকেইটা হৈছে আমাৰ কাঠৰ টুকুৰা। তো টেবুলখনত ভেটা এটা এনেকৈ ৰাখা যাতে কাঠৰ টুকুৰাত খুন্দা মাৰি ট্ৰলিখন ৰৈ যাব পাৰে। টুকুৰাটো সৰণ ঘটিব। তো ই যেতিয়া এনেকৈ আহি ইয়াত খুন্দা খাব, ইয়াত কি হ'ব, অলপ হ'লে ইয়াৰ সৰণ ঘটিব। তো টুকুৰাটো সৰণ লিপিবদ্ধ কৰা। টুকুৰাটোৰ শক্তি লাভ কৰাৰ বাবে আমি ক'ব পাৰোঁ যে ট্ৰলিখনে কাৰ্য সম্পন্ন কৰিছে। তো যেতিয়া ইয়াত ওজন দিবা, ই কি কৰিব, ট্ৰলিখনক টানি আনিব আৰু এই ট্ৰলিখনে কাঠৰ টুকুৰাটোত খুন্দা মাৰিব। তো কাঠৰ টুকুৰাটো কি হ'ব, সৰণ ঘটিব। তো কাঠৰ টুকুৰাটো সৰণ ঘটা মানে কাঠৰ টুকুৰাটো কাৰ্য সম্পাদন কৰিছে। আৰু কাৰ্য সম্পাদন কৰিবৰ কাৰণে আমাক শক্তি লাগিব। তাৰমানে এই ট্ৰলিখনে ইয়াৰ ওপৰত শক্তি প্ৰয়োগ কৰিছে, সেইকাৰণে কাঠৰ টুকুৰাটোৱে কাৰ্য সম্পাদন কৰিছে। তো পাল্লাৰ ভৰৰ পৰিমাণ বঢ়াই দি ক্ৰিয়াকলাপটো পুনৰবাৰ কৰা। কোন ক্ষেত্ৰত সৰণ বেছি হ'ল, কোন ক্ষেত্ৰত সম্পন্ন কাৰ্য বেছি হ'ল। তো ইয়াত ওজনটো লাহে লাহে বঢ়াই দিব গৈছে। তো ওজনটো যেতিয়া আমি বেছিকৈ বঢ়াম, তো এই কাঠৰ টুকুৰাটো সৰণ বেছিকৈ বাঢ়িব। তো কাঠৰ টুকুৰাটো সৰণ বেছিকৈ বাঢ়া মানে কি হ'ব, এই ট্ৰলিখনে ইয়াৰ ওপৰত বেছিকৈ শক্তি সম্পন্ন কৰিব, বেছিকৈ শক্তি প্ৰয়োগ কৰিব, যাৰ ফলত ই বেছি সৰণ ঘটিব। আৰু বেছি সৰণ ঘটাৰ কাৰণে ই বেছি কাৰ্য সম্পাদন কৰিব। অৰ্থাৎ ওজন বাঢ়ি যোৱাৰ লগে লগে কাৰ্য বেছি হ'ব আৰু শক্তি বেছি প্ৰয়োগ কৰিব। তো গতিশীল বস্তুৱে কাৰ্য কৰিব পাৰে দুটা একে ধৰণৰ বস্তুৰ ভিতৰত যাৰ বেগ বেছি অৱশ্যে সি অধিক কাৰ্য সম্পন্ন কৰিব। তো যদি দুটা বস্তুৰ ভিতৰত এটাৰ যদি বেগ কম হয়, আনটো যদি বেগ বেছি হয়, তো যিটো বস্তুৰ বেগ বেছি হ'ব সি অধিক কাৰ্য সম্পন্ন কৰিব। তো গতিশীল বুলেট, বলি থকা বতাহ, ঘূৰ্ণায়মান চকৰি, দলি মৰি দিয়া শিলগুটি ইত্যাদিয়ে কাৰ্য কৰিবলৈ সমৰ্থ। বুলেট এটাই কেনেকৈ লক্ষ্য বস্তু ভেদ কৰে, বতাহে বায়ুকলৰ পাখিকেইখন কেনেকৈ ঘূৰাই, গতিশীল বস্তুত শক্তি নিহিত থাকে, এই শক্তিক আমি গতি শক্তি বুলি কওঁ। গতিকে গতিশীল বস্তু এটাত যি শক্তি থাকে সেইটোৱে হ'ব আমাৰ বাবে গতি শক্তি, বা গতিশীল বস্তু এটাই যি শক্তি লাভ কৰে সেইটোৱে হ'ব আমাৰ বাবে কি, গতি শক্তি। তো সৰি পৰা অৱস্থাত থকা নাৰিকল, গতিপ্ৰাপ্ত গাড়ী, বাগৰি অহা শিল, উৰি থকা আকাশীযান, প্ৰবাহ পানী, বলি থকা বতাহ, দৌৰি থকা খেলুৱৈ আদি সকলোৱে গতি শক্তিত থাকে। গতিকে ওপৰৰ পৰা যেতিয়া আমি বস্তু এটা পেলাই দিম, তো প্ৰথমে কি হ'ব, বস্তুটো ৰৈ থাকে। তো যেতিয়া বস্তুটো ৰৈ থাকিব, এৰি দিয়াৰ লগতে সি তললৈ পৰিব। তললৈ পৰা মানে সি কি কৰিব, গতি কৰিছে, আৰু গতি কৰোঁতে এটা সি শক্তি লাভ কৰিব। তো সেইটোৱে হ'ব আমাৰ বাবে গতি শক্তি। চমুকৈ ক'বলৈ হ'লে গতিৰ বাবে কোনো বস্তুৱে লাভ কৰা শক্তিকে গতি শক্তি বুলি কোৱা হয়। তো গতিৰ বাবে কোনো বস্তুৱে লাভ কৰা শক্তিকে আমি গতি শক্তি বোলো। তো বস্তুৰ এটাৰ গতি শক্তি তাৰ দ্ৰুতিৰ সৈতে বৃদ্ধি পায়। তো বস্তুটোৰ গতি শক্তি কি হ'ব, তাৰ দ্ৰুতি যিমানে বাঢ়িব তাৰ গতি শক্তিও বৃদ্ধি পাব। তো গতিৰ বাবে বস্তু এটাই কিমান শক্তিৰ অধিকাৰী হ'ব পাৰে, সংজ্ঞামতে আমি ক'ব পাৰোঁ যে কোনো এক বেগেৰে গতিশীল বস্তু এটাৰ গতি শক্তি সেই বেগ পাবৰ বাবে তাৰ ওপৰত কৰা কাৰ্যৰ সমান হয়। তো কোনো এটা বস্তু যেতিয়া গতি কৰিব, সেই বস্তুটোৱে কিমান গতি লাভ কৰিব, সেই বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা কাৰ্যৰ সমান হ'ব। তো বস্তুটোৰ ওপৰত যিমানে কাৰ্য কৰিব, তো সিমানে সি কি কৰিব, গতি লাভ কৰিব। তো এতিয়া বস্তু এটাৰ গতি শক্তি সমীকৰণ এটাৰ ৰূপত প্ৰকাশ কৰোঁ আহা। ধৰা হওক এমভৰৰ বস্তু এটা ইও সুষম বেগেৰে গতিশীল অৱস্থাত আছে। তো এতিয়া আমি গতি শক্তিটোকে কি কৰিম, এটা মেথমেটিকেলি আমি লিখিবলৈ ট্ৰাই কৰিম। তো বস্তু এটা কি লৈছে, এমভৰৰ বস্তু এটা ইও সুষম বেগেৰে গতি কৰি আছে। তো তাৰপিছত সৰণৰ দিশত এফ বল প্ৰয়োগ কৰি এছ দূৰত্বলৈ স্থানান্তৰিত কৰা হ'ল।
তো এম ভৰৰ বস্তু এটা যদি ইউ বেগেৰে গতি কৰি থাকে তাৰ ওপৰত কি কৰিছে আৰু অলপ বল বেছিকৈ প্ৰয়োগ কৰি এছ দূৰত্বলৈ তাক কি কৰা হৈছে স্থানান্তৰ কৰা হৈছে সমীকৰণ অনুসৰি কাৰ্য হ'ব আমাৰ এফ এছ তো বস্তুটোৰ ওপৰত কাৰ্য ইয়াৰ বেগ সলনি কৰিলে ধৰা হওক বেগ ইউৰ পৰা ভিলৈ পৰিৱৰ্তিত হ'ল ধৰোঁ এই বস্তুটোৰ ত্বৰণ ধৰি লোৱা এটা বস্তু আছে যিটো বস্তুটো হ'ল আমাৰ এ তো এই বস্তুটো কি কৰি আছে ইয়াৰ ভৰ হ'ল এম তো ইউ বেগেৰে গতি কৰি আছে তো কি কৰিলে অলপ সময়ৰ পিছত আৰু অলপ এফ বল প্ৰয়োগ কৰি ইয়াক এছ দূৰত্বলৈ অতিক্ৰম কৰালে এছ দূৰত্বলৈ যেতিয়া অতিক্ৰম কৰিব তো এফ আৰু এছ হ'ল তো গতিকে ইয়াৰ ওপৰত প্ৰয়োগ কৰা কাৰ্য কিমান হ'ব এফ ইনটু এছ কিহৰ কাৰণে আমি জানো কাৰ্য ইকুৱেল টু বল পূৰণ দূৰত্ব হয় আৰু প্ৰথমে ইয়াৰ বেগ আছিলে ইউ তাৰপিছত যেতিয়া এক্সট্ৰাকৈ এটা বল প্ৰয়োগ কৰা হ'ল তো ইয়াৰ বেগ কি হৈ যাব আমাৰ ভি তো সেই কথাটোকে কৈছে তো 8.5 অনুচ্ছেদত আমি গতিৰ তিনিটা সমীকৰণ পাইছিলোঁ এক সুষম ত্বৰণে গতিশীল বস্তুৰে প্ৰাৰম্ভিক বেগ ইউ আৰু অন্তিম বেগ ভি হৰণ এছ সংলগ্ন কৰা সম্পৰ্কটো আৰু ইয়াৰ ত্বৰণটো কি দিছে এ দিছে তো ত্বৰণ অন্তিম বেগ প্ৰাৰম্ভিক বেগ আৰু দূৰত্ব এই গোটেইকেইটা লগ লগে এটা আমি ফৰ্মুলা জানো যিটো আগৰ চেপ্টাৰত আছিলে ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু 2AS তো ইয়াৰ পৰা এছটো উলিয়াইছে কাৰণ 2A টো ইফালে আহিলে ডিভাইড হ'ব ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ডিভাইডেড বাই 2A তাৰপিছত কি কৰিলে ডব্লিউ যিটো আছিলে আমি আগত উলিয়াইছিলোঁ ডব্লিউ ইকুৱেল টু এফ এছ তো তাত কি কৰিব এছৰ ঠাইত আমি এই ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ডিভাইডেড বাই 2A টো পাতি দিম আৰু কি বুলি কয় এফৰ ঠাইত আমি কি পাতিম এম এ কাৰণ আমি ডব্লিউ ইকুৱেল টু উলিয়াইছিলোঁ এফ এছ তো এছটো আমি পালোঁ ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ডিভাইডেড বাই 2A আৰু এফ ইকুৱেল টু আমি জানো এম এ তো এইটো কৰিলে এইটো কাটা গ'ল তো থাকিল কি আমাৰ হাফ ইনটু এম ভি স্কোৱাৰ ইউ স্কোৱাৰ তো এইটো হ'ল আমাৰ গতিশক্তিৰ যিটো ফৰ্মুলা হ'ব এইটো হ'ব আমাৰ পৰা হাফ এম ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ কিন্তু যদি বস্তুটো স্থিতিশীল অৱস্থাৰ পৰা যাত্ৰা আৰম্ভ কৰে অৰ্থাৎ ইউ ইকুৱেল টু 0 হয় তেতিয়াহ'লে আমাৰ যিটো সমীকৰণ হ'ব ডব্লিউ ইকুৱেল টু হাফ এম ভি স্কোৱাৰ হ'ব তো বস্তুটো যদি প্ৰথমেই সুষম গতি কৰি থাকে তেতিয়াহ'লে আমাৰ যিটো সমীকৰণ হ'ব সেইটো হ'ব আমাৰ এনেকুৱা ধৰণৰ হাফ ইনটু এম হোল ইনটু ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ কিন্তু বস্তুটো যদি প্ৰথমে ৰৈ থকাৰ পিছত যদি গতি কৰে তেতিয়াহ'লে আমাৰ যিটো সমীকৰণ হ'ব তাত ইউটো শূন্য হৈ যাব গতিকে আমাৰ সমীকৰণটো এনেকুৱা হৈ যাব অৰ্থাৎ কাৰ্য কিমান হ'ব হাফ ইকুৱেল টু ডব্লিউ ইকুৱেল টু হাফ এম ভি স্কোৱাৰ তাৰ পৰা কিটো নোহোৱা হৈ যাব ইউটো নোহোৱা হৈ যাব কাৰণ বস্তুটো প্ৰথমে ৰৈ আছিলে তো বস্তুটো যেতিয়া প্ৰথমে ৰৈ আছিলে তো ইউটো আমাৰ কি হৈ যাব শূন্য হৈ যাব গতিকে অনলি বাকী থাকিব হাফ এম ভি স্কোৱাৰ গতিকে একে লাষ্টত যিটো আমি সমীকৰণ পাম তো ডব্লিউ গতিকে স্পষ্ট যে সম্পূৰ্ণ কাৰ্য বস্তুৰ গতিশক্তি পৰিৱৰ্তনৰ সমান যদি ইউ ইকুৱেল টু 0 হয় কাৰ্য হ'ব আমাৰ হাফ এম ভি স্কোৱাৰ গতিকে সুষম বেগেৰে গতিশীল এম ভৰৰ বস্তু এটাৰ গতিশক্তি হ'ব আমাৰ ই কে ইকুৱেল টু হাফ এম ভি স্কোৱাৰ কাৰণ আমি জানো যে বস্তু এটা কাৰ্য সমান কি হয় তাৰ শক্তিৰ হয় কাৰণ কাৰ্য কৰা সামৰ্থ্যকে শক্তি বুলি এইটো আমাৰ ডেফিনেশ্যন হয় সেইবাবে ডব্লিউ ইকুৱেল টু আমি ই কে লিখিব পাৰোঁ ই কে মানে গতিশক্তি তো গতিশক্তি ইকুৱেল টু হাফ এম ভি স্কোৱাৰ যদিহে বস্তুটো প্ৰথমে ৰৈ থাকে আৰু যদি বস্তুটো প্ৰথমৰ পৰাই গতি কৰি থাকে সুষম বেগেৰে তেতিয়াহ'লে এই সমীকৰণটো হ'ব এনেকুৱা ধৰণৰ